Hello dear students, আশা কৰিছো তোমালোকৰ সকলোৰে ভাল বুলি আৰু আজি আছিল Assamese question paper গটিকে সকলোৰে ভাল হৈছে বুলি মই আশা কৰিছো তোমালোকৰ HSLC exam যিখিনি মাৰ্চৰ 2022 হৈ আছে আজিৰ Assamese question paper খন First আৰু second page নম্বৰটো নিয়মাৱলীখিনিয়ে থাকে গটিকে 3 নম্বৰ পেজৰ পৰা তোমালোকে কোৱেশ্চনছ খিনি চাই যোৱা কি কৰিছিলানো কেনেকুৱাকে কৰিলা ভাল হৈছে নে নাই তোমালোকে গোটেইখিনি চাই যোৱা মই ধুনিয়াকে দি থৈছো মই ৰেগুলাৰ হিন্দী ক্লাसेছবোৰ লৈ থাকো গটিকে হিন্দীৰ তোমালোকৰ ইলেক্টিভৰ যদি কোৱেশ্চন আনসাৰ চাবলে আছে কিবা লেসন চাবলে আছে মই গুটেখিনি দি থৈছো স্কুল অনলাইন rspooja ইয়াত সাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি লবা তেতিয়া মই যেতিয়াই নটিফিকেশনছবোৰ দিম আগলেও ক্লাস 11 তো তোমালোকে পাই যাবা
আৰু ইয়াত ক্লিক কৰি পেলাই তোমালোকে কিবা যদি চাবলগীয়া আছে ক্লাছ 10ৰ চাই ল'ব পাৰা এই চেনেলটোত তোমালোকে ক্লাছ 6ৰ পৰা 10লৈকে গোটেইখিনি পাবা